হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম এগেইন এণ্ড এগেইন টু মাই চেনেল কুলদীপ আনলিমিটেড। আপোনালোক সকলোৱে নিজৰ নিজৰ যত্ন লৈ আছে নাই? লৈ থাকিব, কাৰণ মই সদায় সেইটোৱে বিচাৰোঁ। থাম্বনেইলটো দেখা পাইতো আপোনালোকে গমেই পাইছে ন ফ্ৰেণ্ডছ, আজি যে ভিডিঅ'টো তামাম এক্সাইটিং হ'ব। হয় ফ্ৰেণ্ডছ, আজি মই আপোনালোকক গুৱাহাটী বিশ্ববিদ্যালয়ত হৈ থকা নতুন বিউটিফিকেশ্যনৰ কামবোৰ দেখুৱাম। তাৰোপৰি গুৱাহাটী বিশ্ববিদ্যালয়ত থকা পদুম পুখুৰী নতুনকৈ সজাই পৰাই থকা হৈছে। মই আপোনালোক যিমান পাৰি এইটো যে দেখুৱাৰ কাৰণে ট্ৰাই কৰিম, কিন্তু তাৰ আগতে এই গেটখনৰ লোকেশ্যনটো কৈ দিওঁ আহক। আপোনালোকে দেখা পাই থকা এইখনেই হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ মেইন গেট। কিমান ধুনীয়া চাওক, আৰু ইয়াৰ পৰা পূবফালেও এখন গেট আছে, আৰু আপোনালোকে জানে পশ্চিম ফালেও এখন গেট আছে। আৰু ফ্ৰেণ্ডছ, তো বলক এতিয়া আমি এই মেইন গেটখনৰ পৰা সুন্দৰবৰী ফালে গৈ থাকিম, আৰু আপোনালোক পদুম পুখুৰী ফালে কনষ্ট্ৰাকশ্যন দেখুৱাম। আৰু চাওক, হাই দিছে আপোনালোকক। দেৰি নকৰোঁ, বলক দেৰি হৈছে। মই মেইন গেটখনৰ পৰা অলপমান সোমাই আহিলোঁ। আৰু আপোনালোকে জানে ফ্ৰেণ্ডছ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ গোটেই কেম্পাছটো কৃষ্ণচূড়াৰ দেশ বুলি কোৱা হয়। সঁচাকৈ বহুত ধুনীয়া। পৰিৱেশটো এবাৰ চাই লওকচোন, কিমান ধুনীয়া ফ্ৰেণ্ডছ, কিমান ধুনীয়া সঁচাকৈ। আৰু ফ্ৰেণ্ডছ, আজি হৈছে ছানডে, তো বঢ়িয়াকৈ খেলি আছে। তো বলক আমি সুন্দৰবৰী ফালে গৈ থাকোঁ। কি ধুনীয়াকৈ বনোৱা আছে চাওক বহাৰ কাৰণে, আৰু গোটেই পৰিৱেশটোৱে বহুত ধুনীয়া। আপোনালোকে চাওক, বহুত চাফ চিকুণ। আৰু ফ্ৰেণ্ডছ, হেমচন্দ্ৰ বৰুৱাদেৱৰ প্ৰতিমূৰ্তি চাওক। তো বলক আমি ইফালে গৈ থাকিব লাগিব। আৰু অলপমান আগুৱাই আহিলোঁ, আৰু আপোনালোকে চাওক, এইখিনিতে গোপীনাথ বৰদলৈদেৱৰ প্ৰতিমূৰ্তি আছে। খুব ধুনীয়া পৰিৱেশ সঁচাকৈ। আৰু এইফালে খেলি আছে চাওক। তো ফ্ৰেণ্ডছ, বলক। আৰু ফ্ৰেণ্ডছ চাওক, আপোনালোকে ফুটপাথৰ কাম চলি আছে। আপোনালোকে পৰিৱেশটো চাওকচোন। আপোনালোকে চাওক, পুখুৰীৰ পাৰত খুব ধুনীয়াকৈ ফুটপাথ বনাই দিয়া হৈছে, আৰু কনষ্ট্ৰাকশ্যন পূৰা চলি আছে চাওক। ফ্ৰেণ্ডছ, কিমান ধুনীয়া কোৱাৰ্টাৰ চাওক, পুৰণি দিনৰে। আৰু সন্মুখত আছে পুখুৰী। বলক। এই ৰাস্তাটোৰে আগুৱাই আহি চাওক, মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ অতি পুৰণি খুব ধুনীয়া পদুম পুখুৰীটো পাই গ'লোঁ চাওক। আৰু ফ্ৰেণ্ডছ, নতুনকৈ চাফ চিকুণ কৰা হৈছে, তো পদুম ফুল ফুলা আৰম্ভ হৈ গৈছে চাওক। মই দেখাই আছোঁ আপোনালোক বেক কেমেৰাৰে। চাওকচোন কিমান ধুনীয়া। আৰু ফ্ৰেণ্ডছ, পাৰে ধুনীয়া ফুটপাথ বনোৱা হৈ আছে চাওক। সঁচাকৈ বহুত বেছি ধুনীয়া ফ্ৰেণ্ডছ পুখুৰীটো। পদুম পুখুৰীটো কিমান ধুনীয়া আপোনালোকে দেখা পালে। মই পদুম পুখুৰীটো পাৰ হৈ পূবফালে আহিলোঁ অলপ, আৰু পৰিৱেশ চাওকচোন। GU কেম্পাছ ইয়াতে লিখাই আছে। খুব ধুনীয়া ৰাস্তা। আৰু ফ্ৰেণ্ডছ, সুন্দৰবৰীলৈ যোৱা এইটো ৰাস্তা। গুৱাহাটী ইউনিভাৰ্চিটিৰ ভিতৰৰ বিউটিফিকেশ্যনৰ কামবোৰ বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য প্ৰতাপজ্যোতি সন্দিকৰ তত্বাৱধানত চলি আছে। আৰু ফ্ৰেণ্ডছ, সুন্দৰবৰীৰ ফালেও কনষ্ট্ৰাকশ্যন চলি আছে। এই ৰাস্তাটোৰে গ'লে আমি সুন্দৰবৰী পাম। তো বলকচোন গৈ থাকোঁ। ফ্ৰেণ্ডছ, মই সেইটো ফালৰ পৰা আগুৱাই আহিলোঁ, আৰু আপোনালোকে চাওকচোন, খুব ধুনীয়া কোৱাৰ্টাৰ। বহুত ধুনীয়া ফ্ৰেণ্ডছ, বলক।
আহি আহি মই চাওক গুৱাহাটী ইউনিভাৰ্চিটিৰ সুন্দৰবৰী ফালৰ গেটখনৰ পৰা অলপমান ওলাই আহিলোঁ আৰু আপোনালোকে চাওক এইখিনি হৈছে জালুকবাৰী সুন্দৰবৰী চক গুৱাহাটী 14 ফ্ৰেণ্ডছ আৰু মই আপোনালোক দেখাম এতিয়া গুৱাহাটী ইউনিভাৰ্চিটিৰ সুন্দৰবৰী কাষৰে গেটখনৰ পৰা ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰলৈ প্ৰায় 2.5 কিলোমিটাৰ এটা ৰাস্তা হ'ব ফ্ৰেণ্ডছ তাৰোপৰি সুন্দৰবৰী ফালে গাৰ্ডৱালৰ কাম চলি আছে মই এইটোৱে দেখাই আছোঁ গেটখনৰ পৰা আৰু অলপমান ভিতৰলৈ সোমাই আহিলোঁ আৰু আপোনালোকে চাওক ৰাস্তাটোৰ কনষ্ট্ৰাকশ্যন পুৰা চলি আছে তো ফ্ৰেণ্ডছ মই আপোনালোক ইয়াৰ পৰা মজাকৈ দেখাইছোঁ বেক কেমেৰাৰে চাই দিয়কচোন আপোনালোকে চাওক গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰলৈ এই 2.5 কিলোমিটাৰ ৰাস্তাটোৰ কনষ্ট্ৰাকশ্যন আৰম্ভ হৈ গৈছে ফ্ৰেণ্ডছ আৰু আপোনালোকে চাওক বাউণ্ডাৰী ৱালৰো কনষ্ট্ৰাকশ্যন আৰু খুব ধুনীয়া ধুনীয়া কোৱাৰ্টাৰবোৰ চাওক আপোনালোকে সঁচাকৈ বহুত বেছি ধুনীয়া ফ্ৰেণ্ডছ ফ্ৰেণ্ডছে ভাইটিক লগ পালোঁ আৰু ভাইটিয়ে কৈছিল যে আগতে এইফালে ৰাস্তা আছিল মানুহ সোমাই আহিব পাৰে কিন্তু এই নতুন ৰাস্তাটো হোৱাৰ পিছত এইবোৰ চব বন্ধ কৰি দিয়া হ'ব অকল বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষহে এইফালে অহা যোৱা কৰিব পাৰিব হয়নে আগলৈকে ৰাস্তাটোৰ কাম হৈছে তাৰপিছত বেছি হোৱা নাই আৰু ভাইটিয়ে কৈছে তো বলক কলৈকে হ'ব বুলি ক'লা ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰই নহ'ব নেকি নহয় তোমাৰ লাইনৰ অফিচটো যি আছে অঁ আৰু আপোনালোকে চাওক লাষ্ট এণ্ড ৰাস্তাটোৰ এইখিনি আৰু ফ্ৰেণ্ডছ চাওক পুৰণি কোৱাৰ্টাৰ এইবোৰ ভাঙি দিয়া হ'ব লাষ্ট বাৰৰ কাৰণে আপোনালোকে চাই লওক ভাল লাগে ফ্ৰেণ্ডছ পুৰণি বস্তুবোৰ আগতো আছে আৰু এইফালেও আছে ফ্ৰেণ্ডছ এইবিলাক বাউণ্ডাৰী ৱালবোৰো ভাঙা যাব ন ফ্ৰেণ্ডছ আপোনালোকে চাই লওক এইবোৰ চব নতুন হ'ব আৰু এইফালে হৈছেই কাম চাওক এয়া চাওক আপোনালোকে থেংক ইউ ভাইটি সি নক'লে গমেই নাপালোঁ হয় তো বলক এয়া চাওক ওপৰত ধুনীয়াকৈ গ্ৰিল লগাই দিছে ফ্ৰেণ্ডছ গুৱাহাটী ইউনিভাৰ্চিটিৰ নতুন বাউণ্ডাৰী ৱালৰ কাষে কাষে আহি আহি এয়া দূৰত চাওক আপোনালোকে হাইৱে পাই গ'লোঁ ফ্ৰেণ্ডছ মই আজি আপোনালোকক যিমান পাৰি গুৱাহাটী ইউনিভাৰ্চিটিৰ নতুন কনষ্ট্ৰাকশ্যন দেখুৱাবৰ কাৰণে ট্ৰাই কৰিলোঁ আপোনালোকৰ ভিডিঅ'টো আজি সঁচাকৈ ভাল লাগিছেনে যদি সঁচাকৈ ভাল লাগিছে তেতিয়া লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু আপোনালোকৰ আশীৰ্বাদ আছে মোৰ চেনেলত এটা ছাবস্ক্ৰাইবটো কৰিয়ে দিব কাৰণ আপোনালোকৰ আশীৰ্বাদ নহ'লে মোৰ চেনেলটো কেতিয়াও গ্ৰ' কৰিব নোৱাৰে তো আজিলৈ এৰিছোঁ দিয়ক বাই বাই